আমাৰ বিটিচিৰ থকা মন্ত্ৰী এমএলএ বিলাকে ক'বলৈ লাজ পায় আৰু হ'ব নোৱাৰে। লিখাই আছে, আইনত লিখাই আছে, আইনত লিখা থাকিলেও বিটিচিৰ এমচিএলএ চিফ বিলাকক জাম্বা বুৰ্বক বনাই ফালে এইখন নটিফিকেশ্যন ওলোৱা হৈছে। বিটিচি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কণ্ট্ৰল কৰিব নোৱাৰিব বুলি লিখাই আছে যে বিটিচি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কণ্ট্ৰল কৰিব নোৱাৰে বুলি লিখাই আছে। মাজে মাজে আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ, বিটিআৰ মোৰ পাৱাৰফুল লৈ ফালে বহুত ওপৰত কাম কৰি আছে। কিন্তু আচানক অকস্মাত এইখন নটিফিকেশ্যন গোটেই বিটিচিক উইক কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। বিটিচিৰ ছিক্স শিডিউলৰ পাৱাৰ, নিজাবগীয়া এটা পাৱাৰ আমি পাইছিলোঁ। এই পাৱাৰটো নাটচাক কৰা আমি দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনক লৈ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰে মন্তব্য দিছে, লিখি পঠাইছে যে এইখন নটিফিকেশ্যন বিটিচিৰ ছিক্স শিডিউলৰ নেম আইন কানুন নাটচাট কৰা হৈছে। এইটো হ'ব নালাগিছিল। বিটিচিৰ যিহেতু নিজাবগীয়া কাউন্সিল আছে, বিটিচিৰ এমচিএলএ গোটেই ৰিপ্ৰেজেণ্টেটিভ বিলাকে এই পাৱাৰটো ল'ব পাৰে বুলি তেখেতে কৈছে। আমাৰ বিটিচিৰ থকা মন্ত্ৰী এমএলএ বিলাকে ক'বলৈ লাজ পায়। এই নটিফিকেশ্যন ওলাইছে যোৱা 30 ছেপ্টেম্বৰত। এই নটিফিকেশ্যনৰ কাৰণটো হ'ল ডিষ্ট্ৰিক্ট লেভেল কমিটি 6 শিডিউলৰ নহয় আৰু হ'ব নোৱাৰে। লিখাই আছে, আইনত লিখাই আছে, আইনত লিখা থাকিলেও বিটিচিৰ এমচিএলএ চিফ বিলাকক জাম্বা বুৰ্বক বনাই ফালে এইখন নটিফিকেশ্যন ওলোৱা হৈছে। আৰু এই ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ চেয়াৰমেন কোন আপোনালোকে জানেনে? গাৰ্জেন মিনিষ্টাৰ চেয়াৰমেন। এমএলএ বিলাক মেম্বাৰ, পিনাৰডিৰ ছেক্ৰেটাৰী বিলাক, ডিআৰডি এই প্ৰজেক্ট ডিৰেক্টৰ বিলাক মেম্বাৰ ছেক্ৰেটাৰী। বিটিচিৰ এজনো মেম্বাৰ নাই, চিবো মেম্বাৰ নাই, তেখেতৰ এমচিএলএ বিলাকো মেম্বাৰ নাই। এই বিটিচিখন বা এই বিটিআৰখন কোনে চলাই আছে? যিবিলাক চিফ এমচিএলএ তেখেতসকলেতো চলাই আছে। তেখেতসকলৰ যোগেদি নহ'লে কাউন্সিল কেনেকুৱা চলিব? কিয় আমাৰ এই বিটিচিৰ থকা বা বিটিআৰৰ এমচিএলএ চিফ বিলাকক এৰি ফালে এই কমিটিটো কিয় গঠন কৰা হৈছে? এটলিষ্ট CM প্ৰমোদ বড়ো ডাঙৰীয়াক চেয়াৰমেন দিলে ক'ব লগা একো নাছিল। লিখাই আছে যে বিটিচি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কণ্ট্ৰল কৰিব নোৱাৰিব বুলি লিখাই আছে যে বিটিচি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কণ্ট্ৰল কৰিব নোৱাৰে বুলি লিখাই আছে। মই চিলেক্ট কৰিছোঁ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰক। তেখেতে এই নটিফিকেশ্যনক লৈ ধুনীয়াকৈ লিখিছে, অবজেকশ্যন দিছে,
কিন্তু আমাৰ BTCৰ থকা মন্ত্ৰী MLA চিফ তেখেতসকলে খবৰে নাই জানে না খবৰে নাই আমি শুনিছিলোঁ BTC বা BTR বহুত মোৰ পাৱাৰফুল লৈ ফালে আগবাঢ়ি আছে কাম কৰি আছে এতিয়া ইয়াতে চাওক কোনো BTCৰ MCLA বিলাকে মেম্বাৰো নাই চেয়াৰমেনৰ কথাটো বাদ দি মেম্বাৰো নাই খবৰ আছে নে আপোনালোকে BTC খন কি হ'বলৈ গৈ আছে মই আজি কওঁ যি অফিচাৰ বিলাকে BTCত বহি আছে 6 শিডিউলৰ ক্ৰাইটেৰিয়াৰ মতে আৰু এই 6 শিডিউলৰ ক্ৰাইটেৰিয়া বিলাকক উলংঘন কৰি ফলে যদি সিগনেচাৰ কৰি আছে কাম কৰি আছে এই BTC সেক্ৰেটাৰী অফিচক এৰি যোৱা পিছতো ৰিটায়াৰ্ড হোৱাৰ পিছতো আইনৰ এদিন আহিবা লাগিব 6 শিডিউলক উলংঘন কৰি ফলে কোনোবা অফিচাৰে যদি কাম কৰি আছে ৰিটায়াৰ্ড হোৱাৰ পিছতো ইয়াৰ এনসাৰটো পিছত দিয়া হ'ব আমি চাই আছো এই BTCৰ যিবিলাক সেক্ৰেটাৰী তেখেতসকলে প্ৰমোশনৰ লেটাৰ পালিও BTCক এৰি যাবলৈ মন নাযায় এই BTC সেক্ৰেটাৰী অফিচৰ পৰা ৰিলিজ পালিও তেখেতসকলে যাবলৈ মন নাই কোনোবা ডিস্ট্ৰিক্টৰ আউট অফ BTRৰ বাহিৰত ট্ৰেন্সফাৰ দিলেও এই BTCৰ থকা কেইজনমান অফিচাৰ বিলাকে যাবলৈ মন নাই গোটেই তথ্য আপোনালোকৰ ওলাই আছো BTCৰ বা BTR সঁচাকৈ মোৰ পাৱাৰফুল লৈ চলে আছেনে ইয়াৰ হিচাপ দিব লাগিব এদিন যতে নাযাওক কিয় ৰিটায়াৰ্ড হোৱাৰ পিছতো এদিন ইয়াৰ হিচাপ দিব লাগিব আইনৰ ওচৰত আহিবা লাগিব 6 শিডিউল ক্ৰাইটেৰিয়া উলংঘন কৰি যি অফিচাৰ বিলাকে চলাই আছে ইয়াৰ হিচাপ দিব লাগিব আজি কলো বিশ্বজিৎ ডিমাৰে ছাৰে অলৰেডি অবজেকশন কৰিছে এটো হ'ব নোৱাৰে হ'ব নালাগে আৰু যদি হয় গোটেই BTC MCLA চিফ তেখেতসকলে ইয়াৰ চেয়াৰমেনটো হওক মেম্বাৰ সেক্ৰেটাৰী আমাৰ বিলাকে হওক কোনো ষ্টেটৰ মানুহে অফিচাৰ বিলাকে কাইণ্ডলি ইয়াতে জাগা নল'ব থ্যাংক ইউ